वेलकम टू जेकेमिक्स यूट्यूब चैनल और जेकेमिक्स यूट्यूब चैनल आपलोक स्वागतम जानाइছো। आज आमार राभा शिल्पी समारोह हो आछे 2024 सনত और ये 2024 सনত जेतु हो आछे एतु बर्तमान अहा काइले मुकली हबो और अहा काइले जे मुकली हबो सेतु हल 7 तारिख और आपनालोके यात आहक सबे गान फूर्ति तामसा फूर्ति करक। गतिके आपनालोকক मैं मोर तरफर পৰা आमंत्रण जानाइছো आमार राभा शिल्पी समारोह जाते भाले भाले चलि जाय और आपनालोके काली आहक ভাল নাচ গান মিটিং শুনিবলৈ পাব আৰু 7 তাৰিখ 8 তাৰিখ 9 তাৰিখ আৰু 9 তাৰিখ আপোনালোকে চাম বুলি ভাবি থকা শিল্পীটো হল জুবলি আৰু জুবলি বৰঠাকুৰ আহিব আৰু জুবলি বৰঠাকুৰ আপোনালোকে উপভোগ কৰিবলৈ পাব 9 তাৰিখে। গতিকে সবে একেলগে ফূৰ্তি কৰিম। গতিকে আপোনালোকে আহক আৰু মই ভিতৰ চৰা কেনেকৈ আছো আপোনালোকক সম্পূৰ্ণ দেখুৱাই আছো। আৰু ইয়া হল মূল গেট আৰু ইয়া মূল গেটত আপোনালোকক আদৰণি জনাৰ কাৰণে ইয়াত লিখিছে নাচিৰিবা অৰ্থাৎ হল আপোনালোকক স্বাগতম জনাইছে ওয়েলকাম। আৰু এই নাচিৰিবা অৰ্থ হল আমাৰ ৰাভা ভাষাৰ শব্দ আৰু নাচিৰিবা মানে হল আপোনালোকক স্বাগতম জনাইছে। গতিকে আপোনালোকক মই মোৰ ফালৰ পৰা স্বাগতম জনাইছো যাতে আপোনালোকে আমাৰ ৰাভা শিল্পী সমাৰোহত সবে অংশগ্ৰহণ কৰে। কিহে আপোনালোকে যদি মোৰ ইউটিউবটো চাই তেতিয়াহ'লে আপোনালোকে এই শিল্পী সমাৰোহ প্ৰত্যেক বছৰ হৈ থাকে। আমাৰ মাননীয় টংকেশ্বৰ ডাঙৰীয়াই এই ফেষ্টিভেলখন পাতে। গতিকে সেই ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ আপোনালোকক মই অনুৰোধ জনাইছোঁ। আৰু এই মূল গেটত আপোনালোকে এনেকৈ প্ৰৱেশ কৰিব লাগিব আৰু মই বৰ্তমান মূল গেটত আছোঁ। গতিকে আপোনালোকে যদি প্ৰৱেশ কৰে এই মূল গেটেৰে সোমাই আহিব লাগিব। তেতিয়াহ'লে আমাৰ মিটিং কৰা ঘৰ আৰু আমাৰ যিটো আলহী অহা ঘৰ সেইবোৰ আপোনালোকে দেখিবলৈ পাব। ইয়া হল মূল গেট। পনে পনে আপোনালোকক দেখিবলৈ চেষ্টা কৰিছোঁ। ইয়া হল মূল গেট আৰু মূল গেটৰ ভিতৰত কেনেকৈ সোমাই গৈ আছোঁ মই আপোনালোকক দেখুৱাই আছোঁ। আৰু ইয়া হল মূল গেট। আমি মূল গেটৰ পনে পনে এতিয়া প্ৰৱেশ কৰিছোঁ আৰু মূল গেটেৰে আপোনালোকে আহিলে এনেকৈ প্ৰৱেশ কৰিব লাগিব আৰু প্ৰৱেশ কৰাত কোনো হুলস্থুল হ'ব নালাগে। আপোনালোকক অনুৰোধ জনাওঁ এইটো আমাৰে ফেষ্টিভেল হয়, আমাৰে শিল্পী সমাৰোহ হয়। গতিকে সকলো শিল্পী সকলো নৃত্যশিল্পী আহিব, আমি একেলগে ফূৰ্তি কৰিম, লগ পাম। গতিকে আপোনালোকে ইয়াত হুলস্থুল নকৰাকৈ প্ৰৱেশ কৰিব। গতিকে আপোনালোক সেইটোৱে অনুৰোধ থাকিল। ইয়া হ'ল ৰাভা শিল্পী সমাৰোহ, আমাৰ টংকেশ্বৰ ৰাভা ডাঙৰীয়াই পতা শিল্পী সমাৰোহ। গতিকে মষ্ট ওয়েলকাম। যিহেতু অহাকালি আমাৰ শিল্পী সমাৰোহ 7 তাৰিখৰ পৰা আৰম্ভ হ'ব। গতিকে আমাৰ সকলো মানুহে কাম কাজত ব্যস্ত হৈ আছে আৰু সেয়া ব্যস্ত হৈ আছে। এই মানুহবোৰ বৰ্তমান আমাৰ আলহী ঘৰ অতিথিশালাটো বৰ্তমান ভালকৈ সজাই পৰাই যত্ন কৰি আছে আৰু ইয়া হ'ল আমাৰ অতিথিশালা। অতিথিশালাত আহিলেও আপোনালোকে ইয়াত চেলফি ল'বৰ কাৰণে ভাল এখন প্লেচ আৰু এই প্লেচত আপোনালোকে আহি ফটো উঠিব পাব, চেলফি উঠিবলৈ পাব। আমাৰ মাননীয় টংকেশ্বৰ ডাঙৰীয়াও ইয়াতেই অতিথিশালাত প্ৰৱেশ কৰিব। অহাকাইলৈ আপুনি খুব ৰাতিপুৱাতে আহক। আৰু এইটো হ'ল নেশ্যনেল ফাৰ্মিং। আমাৰ গোৱালপাৰাতে হয় এই খাদ্য মেলাখন আৰু এই খাদ্য মেলাত আপোনালোকে এইবোৰ দেখিব পাব। ৰাসায়নিক সাৰেৰে বনোৱা হৈছে। আৰু এইটো হ'ল ডাঙৰ মিঠালু আছে, চিমলা আলু আছে, কল আছে। এতিয়া আমি ঘূৰি ঘূৰি আহি পালোঁ ৰংচিনী মেলালৈ, অৰ্থাৎ ৰংচিনী মেলা হ'ল প্ৰদৰ্শনী মেলা। আৰু ইয়াত আপোনালোকে আহিলে প্ৰদৰ্শনী মেলা দেখিবলৈ পাব টুনুকদাম প্ৰদৰ্শনী। টুনুকদাম অৰ্থাৎ হ'ল প্ৰদৰ্শনী। আপোনালোকে আহিলে এই প্ৰদৰ্শনীত ৰংচিনী মেলা দেখিবলৈ পাব। আমাৰ ৰাভাসকলে কেনেধৰণৰ খাদ্য বনায়, কি কৰে ইয়াত আপোনালোকে দেখিবলৈ পাব। গতিকে মই আগতীয়াকৈ আপোনালোকক দেখুৱাই আছোঁ। আপুনি যদি মোৰ ভিডিঅ'টো চাই আছে তেতিয়াহ'লে আপোনালোকে যদি নাহে তেতিয়াহ'লে আপোনালোকে ৰাভা হাছং শিল্পী সমাৰোহটো মিছ কৰা যেন লাগিব। গতিকে আপোনালোকে দলে বলে আহক আমাৰ ৰাভা হাছং শিল্পী সমাৰোহ, অৰ্থাৎ 2024 চনৰ ফেষ্টিভেল কেনেকুৱা হয় আপোনালোকে আহক। আৰু এই যে আপোনালোকে সেই ষ্টেজটো দেখি আছে, অৰ্থাৎ মঞ্চটো দেখি আছে, সেই মঞ্চতে আমাৰ শিল্পীসকলে গীত পৰিৱেশন কৰিব, নৃত্য কৰিব আৰু আমাৰ আমন্ত্ৰিত শিল্পী থাকিব বিশিষ্ট শিল্পী জুবলি বৰুৱা। জুবলি বৰুৱাই আহিব 9 তাৰিখে। আপোনালোকে যদি ভাবি আছে ৰিন্দু পিন্দু হাছুত এইবাৰ ৰাভা হাছং ফেষ্টিভেলত
কোনে কোন ছিংগাৰ আহিব বুলি ভাবি আছে এইটো আপোনালোকে চিন্তা কৰিব নালাগে 9 তাৰিখে আছে জুবলি বৰঠাকুৰ জুবলি বৰুৱা আহি আছে গতিকে আপোনালোকে 9 তাৰিখে আহিব 9 তাৰিখে আহিলে আপোনালোকে জুবলি বৰুৱাক দেখিবলৈ পাব এইটো হল শিৱাৰাচং থপ অৰ্থাৎ স্মৃতি তৰ্পণ আৰু যিবিলাক মানুহে ঢুকাই তেওঁলোকক আমি উৎসৰ্গা কৰাৰ কাৰণে সেইটো শিৱাৰাচং থপ বুলি এখন আমি স্মৃতি তৰ্পণৰ কাৰণে এইটো ৰখা হয় আমাৰ ৰাভাসকলৰ কাৰণে আৰু আমি যিটো গেটেৰে প্ৰৱেশ কৰিছো সেইটো গেটেৰে আপুনি ওলাব লাগিব আৰু আপুনি ওলাই অহা সময়ত দেখিবলৈ পাব সেইটো নেম ৰাচং মানে আপোনাক ধন্যবাদ জনাইছে আৰু এনেকৈ আপুনি এই মূল গেটেৰে আকৌ ওলাই যাব লাগিব আপোনালোকক দূৰৰ পৰা আমাৰ ফেষ্টিভেলৰ ভিউখন দেখাবলৈ চেষ্টা কৰিছো এনেকা ধৰণে হ'ব ৰাতি জিলিকি থাকিব আৰু যিটো দেখুৱাই আছো মই ইয়াত হ'ব মেলা আপুনি যদি জেলাপি খাব বিচাৰে কিবা কিবি খাব বিচাৰে আকৌ ইয়াৰ বেক পিনেও আছে খাদ্য মেলাত গ'লে আপুনি কেনেকা ধৰণৰ ট্ৰেডিশ্যনেল খাব আপোনালোকে আহিলে ইয়াত খাবলৈ পাব আৰু এইটো আপোনালোকৰ বহুত দূৰৰ পৰা মই ভিডিঅ' কৰি দেখাইছোঁ এইটো হ'ল মূল গেট এনেকুৱাকৈ আপোনালোকক দেখুৱাই আছো আমাৰ ফেষ্টিভেল বহুত দূৰৰ পৰা ভিডিঅ' কৰিছোঁ এইটো ইয়াত বহুত গাড়ী গেডাৰিং হ'ব এয়া হ'ল মূল গেট